এভৰিৱান গুড মৰ্নিং আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি যিহেতু ছানডে এতিয়া 9টামান বাজিছে আমি ওলাই আহিলোঁ নাহৰলগুণত মানে হাজবেণ্ডৰ কিবা কাম এটা আছিলে তো সেইটো কাৰণে আহিলোঁ আৰু এতিয়া ঘূৰি গৈ সোমামগৈ নাহৰলগুণ বিশালত তাত মোৰ কিবা অলপ বস্তু ল'বলগীয়া আছে বস্তুখিনি লৈ মেলি আকৌ ৰুমত যাম ৰুমত ভালদৰে ফ্ৰেছ হৈ আজি যাব লাগিব ঘৰলৈ মানে ছানডে যিহেতু ঘৰৰ পৰা এপাক আহিমগৈ দিনটো এনেই থকাতকৈ তো আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে তো গাইছ আমি এতিয়া পালোহি বিশালত আৰু বস্তু বিচাৰি আছোঁ দৰকাৰী বস্তুকেইটা পোৱা নাই মানে চব বস্তুটো এভেইলেবল নাথাকে বিশাল হ'ল বুলিয়ে আৰু আমি বহুত জলদি পাই গৈছিলোঁগৈ মানে 10টামানতে পাই গৈছিলোঁ তো মানুহ কাষ্টমাৰ মানে কোনো নাছিলে অকল কাম কৰা মানুহ আৰু এমপ্লয়বিলাক আছিলে গোটেই বিশালখনে খালী খালী হৈ আছে চাওকচোন আৰু তাতে এঘণ্টামানে হ'লগৈ তাত বস্তু বিচাৰি থকা কিছুমান বস্তু পাইছোঁ কিছুমান নাই পোৱা তো এইফালে হাজবেণ্ডো বিচাৰি আছে বস্তু আৰু আমি এতিয়া ওলাই মেলি বস্তু লৈ গাড়ীত বহিব লৈছোঁ তো বস্তুখিনিও থলোঁ কিছুমান কিচেনৰ বস্তু ল'লোঁ আৰু লাগতিয়াল কিছুমান বস্তু নিজৰ আৰু এতিয়া আমি আহি পালোঁহি নিৰেষ্টত মানে হাজবেণ্ডৰ মানুহ এজন লগ কৰিবলগীয়া আছিলে তো তেওঁৰ কাৰণে ৰখি আছোঁ আৰু এইখন নিচিনা আমাৰ নিৰেষ্টৰ গেট সকলোৱে হয়তো দেখিছে বহুতে মানে দেখিছে এতিয়া তো গাইছ এতিয়া আমি ওলাই আহিছোঁ ঘৰলৈ মানে ঘৰলৈ যাওঁ আমাতকৈ বেছি তাইহে জল্দি হৈছে যাবলৈ ক'ত গৈছে এইফালে আৰু এইফালে আহি আমি গাড়ীত বহিলোঁহি আৰু গাড়ীত বহাৰ পিছতে জিমিৰটো উৎপাত ষ্টাৰ্ট হৈ যায় চাবচোন এতিয়া এবাৰ ইফালে এবাৰ সিফালে এবাৰ ইখন খিৰিকীত যাব এবাৰ সিখন খিৰিকীত আৰু এতিয়া আমি পালোঁহি হাজবেণ্ডৰ ঘৰত পালোঁহি হাজবেণ্ডৰ মানে ঘৰ বনাই আছে মানে মেইন ঘৰটো পিছফালে আছে আৰু আগফালে নতুনকৈ ঘৰ বনাই আছে তো বহুত বাকী আছে কমপ্লিট হ'বলৈ আৰু কমপ্লিট হ'লে আপোনালোকক দেখাম তো এতিয়া আহি পালোঁহি মোৰ ঘৰত মানে হাজবেণ্ড আৰু আমাৰ ঘৰ একদম ওচৰতে হয় তো আহিলে দুইখন ঘৰতে সোমাওঁ আৰু এতিয়া মাৰ লগত অলপ টাইম কথা পাতি আছোঁ মায়ে মানে কিবা কিবি বুজাই আছিলে আৰু মোক সেইটো বাবে মই বহি পূৰা শুনি আছোঁ আৰু ধ্যান দি আৰু এইফালে আকৌ মায়ে কিবা কিবি মানে পেকিং কৰি থৈছিলে অলৰেডি এতিয়া বান্ধি দিছে আৰু কিবা কমলা নেমু গাখীৰ দৈ তেনেকৈ কিবা কিবি বস্তু পেকিং কৰি থৈছিলে আৰু কৈ আছে কেনেকৈ কেতিয়া খাবি আৰু এতিয়া আমি ঘূৰিবতো হ'লেই দিনটোৰ কাৰণে অহা হয় যিহেতু তো এতিয়া আমি আহি ৰুম পালোঁহি তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট এটা কৰি দিব থেংক ইউ ছ' মাছ